सरकार हाय हाय बिटिआर सरकार हाय हाय बिटिआर प्रमद बड'सारा जोंखौ जेरैखि हागौ जों जि लामायाव थाबायदों बे लामाखौ जोंखौ मोजां लामा खालामनानै होनांगौ जोंनि जिबनाव जों माने गाबनांदों मिनिजानांदों सोरजोंबा बुंनांजादों भेन्सार फोरोंगिरिफोरखौबो केन्डेल बायदि फोजोंनो हानाय खालामना होनांगोन बिटिआर सरकार आरो असम सरकारा বিপিএল দলৰ যিটো মেনুফেকচাৰ তাতে স্পষ্টকৈ লিখা আছে যে আমাৰ দলৰ চৰকাৰ হলে আমি প্ৰাদেশিকৰণ কৰিম এজন ছাত্ৰ নেতা বিটিআৰৰ প্ৰধান হৈ আজি ভেঞ্চাৰৰ সমস্যা 2-2.5 বছৰৰ সমস্যা সমাধান কৰিব নোৱাৰাটো এইটো বৰ দুৰ্ভাগ্যজনক এইটো গৰিহণাৰ যোগ্য গতিকে 2023 চনৰ 5 এপ্ৰিলৰ পৰা আমাৰ যিমানবোৰ ভেঞ্চাৰ স্কুলৰ শিক্ষক বাইদেউসকল আছে এটা এটাকৈ আত্মহত্যা কৰিব তাৰ কাৰণে অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰক মই এই স্থলীৰ পৰা সকীয়াই দিব বিচাৰিছোঁ যদি মৰে এটা এটাকৈ মৰে তেতিয়াহ'লে দায়ী হ'ব অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰ বৰ দুখ আৰু পৰিতাপৰ কথা সাংবাদিক বন্ধুসকলক ধন্যবাদ দিছোঁ তো আজিও আমি অল বিটিআৰ ভেঞ্চাৰ এলিমেণ্টাৰী টিচাৰ এছ'চিয়েশ্যনে আমাৰ এছ পি স্কুলৰ সন্মুখৰ এই ফিল্ডত আমি ধৰ্ণা কাৰ্যসূচী লৈছোঁ আমি গম পাইছোঁ বিশেষ সূত্ৰে হয়তো অহা 6 তাৰিখ না 7 তাৰিখত এবাৰ অসমৰ কেবিনেট কোকৰাঝাৰ চহৰতে বোলে বহিব আমি গম পাইছোঁ কিমান দূৰ সঁচা নাজানো গতিকে আমি সন্তাৰ ফালৰ পৰা অসম চৰকাৰক আজি আমি এইটোৱেই আহ্বান জনাম তথা বিটিআৰ গভৰ্ণমেণ্টক আমি এইটোৱেই আহ্বান জনাম যাতে এই কেবিনেটতেই বিটিআৰ চুক্তিৰ 6.3 নং দফা কাৰ্যকৰী কৰাৰ এটা ব্যৱস্থা কৰে যাৰ বাবে আমি এই ধৰ্ণা কাৰ্যসূচী লৈছোঁ আমি মনত পেলাই দিছোঁ আমি মৰ্মাহত আমি দুখী আমি বহুত বঞ্চিত হৈ আছোঁ যাতে আৰু আমি এনেকৈ আন্দোলন ল'ব লগা নহয় আন্দোলন আমাৰ পেশা নহয় আন্দোলন আমি বাধ্যত পৰি আমি আন্দোলন কৰিবলৈ লৈছোঁ আজি ভেঞ্চাৰ বিদ্যালয়ৰ সকলো শিক্ষক শিক্ষয়িত্ৰী আজি এই ধৰ্ণা কাৰ্যসূচীলৈ অহাৰ কাৰণে যি ন্যূনতম যিখিনি টকা এইখিনিয়ে নাই আপোনালোকে গম পাইছে আমি এখন ফটো আঁৰি দিছোঁ এইজন শিক্ষক যোৱা 31 তাৰিখত মৃত্যুবৰণ কৰিলে বাথিৰাম বড়ো টকাৰ অভাৱত চিকিৎসাৰ অভাৱত ভেঞ্চাৰ বিদ্যালয়ত চাকৰি কৰি আজি অকাল মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে গতিকে মই আজি এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে বিটিআৰ গভৰ্ণমেণ্ট আৰু অসম গভৰ্ণমেণ্টক মই বিশেষভাৱে অনুৰোধ জনাইছোঁ যাতে চলিত কেবিনেট বা চলিত বিধানসভা যিটো অধিৱেশন হ'ব অনাগত 2-4 দিনৰ পিছত তাতেই যাতে আমাৰ এই 6.3 দফা মতে বিটিআৰ অঞ্চলৰ সৰ্বস্তৰৰ বিদ্যালয় প্ৰাদেশিকৰণ কৰি আমাৰ সকলো শিক্ষক শিক্ষয়িত্ৰী এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থা কৰে তাৰ বাবে অনুৰোধ জনাইছোঁ আমাৰ ইয়াত স্কুল আছে LP ME স্কুল আছে টোটাল 188খন আৰু LP স্কুল আছে 1018খন আৰু ইয়াত টোটাল কৰ্মৰত শিক্ষক আছে 3822 জন মাত্ৰ 3822 জন শিক্ষকক বিটিআৰ গভৰ্ণমেণ্ট আৰু অসম গভৰ্ণমেণ্টে প্ৰাদেশিকৰণ কৰি এপইণ্টমেণ্ট নিদিয়াৰ মানে দিব যিটো পৰা নাই এইটো এই চৰকাৰৰ ব্যৰ্থতাকে সূচাইছে গতিকে ইমান শক্তিশালী চৰকাৰ মাত্ৰ 3822 জন শিক্ষকক আপোনালোকে এপইণ্টমেণ্ট দি ভেঞ্চাৰৰ সমস্যাটো সমাধান কৰি নিজে একটা শক্তিশালী চৰকাৰ হিচাপে প্ৰতিষ্ঠিত হওক অসমত সকলো ৰাইজে যাতে আপোনালোকক আকৌ অনাগত দিনত যাতে আকৌ ভোট প্ৰদান কৰি আপোনালোকে আকৌ যাতে সুযোগ প্ৰদান কৰে এইটো আমি আশা কৰোঁ কিন্তু আপোনালোকে যেনেকৈ আমাক নেগলিজেন্সি কৰি আছে ইতিমধ্যে আমাৰ সভাপতি মহোদয়ে কৈছে এইটো সঁচা কথা ইউপিপিএল দলৰ যিটো মেনুফেকচাৰ তাতে স্পষ্টকৈ লিখা আছে যে আমাৰ দলৰ চৰকাৰ হ'লে আমি প্ৰাদেশিকৰণ কৰিম 6.3 দফা কাৰ্যকৰী কৰিম এইটো আমি আচৰিত হৈছোঁ মেনুফেকচাৰত থকা এজন ছাত্ৰ নেতা প্ৰমোদ বড়ো ডাঙৰীয়া যেতিয়া ছাত্ৰ নেতা আছিল স্কুলবিলাকৰ সমস্যা লৈ নিজে মাত মাতিছিল এজন ছাত্ৰ নেতা বিটিআৰৰ প্ৰধান হৈ আজি ভেঞ্চাৰৰ সমস্যা 2-2.5 বছৰৰ সমস্যা সমাধান কৰিব নোৱাৰাটো এইটো বৰ দুৰ্ভাগ্যজনক এইটো গৰিহণাৰ যোগ্য গতিকে নিজৰ স্থিতি শক্তিশালী কৰাৰ কাৰণে এজন সৎ ৰাজনীতিবিদ হিচাপে প্ৰতিষ্ঠিত হোৱাৰ কাৰণে নিজৰ প্ৰতিশ্ৰুতি যাতে প্ৰমোদ বড়ো ডাঙৰীয়াই যাতে পালন কৰে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ আৰু ইয়াৰ জৰিয়তে অসম চৰকাৰকো অনুৰোধ জনাইছোঁ যদি নকৰে আমি প্ৰশাসনকো আমি অনুৰোধ জনাইছোঁ আপোনালোকে আমাক হেল্প কৰিব মিডিয়া বন্ধুসকল আপোনালোকে হেল্প কৰিব এই কেবিনেটত যদি আমাৰ বিদ্যালয় প্ৰাদেশিকৰণৰ কাৰণে ব্যৱস্থা নলয় অনাগত দিনৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰেলৱে আমি অৱৰোধ কৰিম তাৰ কাৰণে
যিটো পৰিস্থিতিৰ সৃষ্টি হ'ব তাৰ কাৰণে জগৰীয়া থাকিব BTR গভৰ্ণমেণ্ট আৰু অসম গভৰ্ণমেণ্ট শিক্ষক সন্থা জগৰীয়া নহয় जाहैबाय जों जिमान बोसोर जोङो बे फेन्सार फरायसालियाव फेन्सार फोरोंगिरि जानानै दं बेनिखायनो आं सरकारखौ खावलायदों असम सरकार BTR सरकार बे जोंनि फरायसालिखौ फेन्सार फरायसालिखौ प्रभिन्सियेलाइज खालामनांगौ थाबैनो आरो बे बाजेटआव जोंनि बे फरायसालिखौ थाबैनो प्रभिन्सियेलाइज खालामनांगौ होननानै आं खावलायबाय फैगौ 7 तारिख फैगौ केबिनेट मिटिंआव जानायखौ आं सरकारखौ खावलायनो सानदों जे जोंनि बे फेन्सारखौ थाबैनो प्रभिन्सियेलाइज खालामनांगौ 6.3 मथेखौ लानानै बेखौनो आं सरकारखौ खावलायदों BTR सरकार आरो असम सरकारखौ मा बुंदों नंगौ फोरोंगिरिफोरखौ गंसे केन्डेलजों रुजुदों बिनिखायनो दिनै जोंखौ फोरोंगिरि हिसाबै दिनै बे केन्डेला जेरैहाय जोंदों बेबायदि जोंनो होनांगोन सरकारा बेखायनो आं सरकारखौ खावलायदों जे केन्डेला बोरैहाय जोङोब्ला हर जायो थिग जोंनो फेन्सार फोरोंगिरिफोरखौबो केन्डेल बायदि फोजोंनो हानाय खालामना होनांगोन BTR सरकार आरो असम सरकारा आं बेखौ खावलायदों औ नंगौ प्रमद बर' सारा बुंबोबाय थादोंमोन जे जोंखौ फेन्सारखौ लानानै गोबां मिटिं खालामबोदोंमोन बे BTR माबाखौ लानानै माने जोंबो बिदिनो फेन्सारनि फोरोंगिरि जानानै जों आखा बादियै मावबोबाय थादोंमोन दिनै मानो सारा जोंखौ मानो नायफिनाखै बिनि थाखायनो जों गाज्रि मोनदों ओंखायनो प्रमद बर' सारा जोंखौ जेरैखि हागौ जों जि लामायाव थाबायदों बे लामाखौ जोंखौ मोजां लामा खालामनानै होनांगौ बेखौनो आं फोरोंगिरि जानानै बेखिनिखौ बुङो बेखौथ' बुंनो नांला जोंसो मिथिगौ जोंनि जिबनाव जों माने गाबनांदों मिनिजानांदों सोरजोंबा बुंनांजादों जों दिनैसिम आंहा हमना ला आङो जिउआव आङो गथ'आनो गैयामोन दिनै आंनि गथ'आ दिनै HS सेकेन्ड इयार जालायलांबाय साइन्स फरायदों दिनै बेसेबां खस्थ'यै जों दरमाहा मोना बेफोरबायदि जों सलायना दं आंजों लोगोसे जोंनि फेन्साराव मावनाय फोरोंगिरिफोराबो दिनैसिम बेबायदिनो जानानै दं ओरैबायदि खस्थ' माने बुंनोनो नाङा आरो जिउआव मालाबा समाव सोरगोआव थाहैनोसै नामा बेखौसो साननानै थायो फारसेथिं माने बुहुमाव संसाराव मा जालांदों बेखौबो नायलांसै नामा ओरैबायदि सानो जोङो उन्दैनिफ्राय फरायबाय सोलोंबाय दिनै जोंहा जिउआव साख्रि मावनो गोसो बेखौ बिनिखायनो सरकारा दिनै जोंखौ नायफिननांगौ दिनै BTR सरकार आरो असम सरकारा जोंखौ नायफिननांगौ बेखौनो आं खावलायो